নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটি নতুন ভিডিঅ'লৈ। এয়া চাইনি আৰু মই 5:30 ওলাইছোঁ স্কুললৈ। আৰু আজি আমাৰ পঢ়াশালী শংকৰদেৱ বিদ্যা নিকেতন নাজিৰাৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী। এয়া আমি স্কুল পাই গ'লোহি। ইয়াত আমি কামত লাগি গ'লোঁ। এয়া আমাৰ প্ৰধান আচাৰ্য। আমাক অলপ আগত কৰবী আচাৰ্যই চাহ দি থৈ গ'লহি। আৰু অলপ সময়ৰ পাছতে ইয়াতে পতাকা উত্তোলন কৰিব। 25খন পতাকা উত্তোলন কৰা হ'ব ইয়াত। এয়া আমাৰ চেল্ফি পইণ্ট 25 এনিভাৰ্চাৰী উই লাভ SBN। এয়া অলপ সময়ৰ পাছৰ পৰিৱেশ। সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু কণ কণ ভাইটি ভণ্টিহঁত আহি উপস্থিত হৈছেহি শোভাযাত্ৰাৰ বাবে। এয়া লিজা আৰু নিকি, এয়া ডলি, বিশালাক্ষী, এয়া আমাৰ পূজা, ময়ূৰী, অংকিতা, মহিমা। এয়া আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য। এয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু মই আছোঁ তাঁতৰ বিহুত আৰু মোৰ হাতত আছে মাকু। আমি আহি আছো এতিয়া মেৰিগল বিস্কুট খাবলৈ। মেৰি খুৱাব। আমাক সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈ শ্ৰদ্ধা জ্ঞাপন কৰোঁ। জয় শংকৰদেৱ বিদ্যা নিকেতন নাজিৰা।
भारत माता की সাংস্কৃতিক শোভাযাত্ৰাত আমাক সহায় সহযোগিতা আগবঢ়োৱা আৰক্ষী প্ৰশাসন আৰু সাংবাদিকসকলক আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সমূহ শংকৰদেৱ বিদ্যানিকেতন মহিলাৰ আচাৰ্য ভাৰতী মাতৃভাৰতী তথা মাতৃভাৰতীৰ তৰফৰ পৰা এই নৈৰাজ্য সাংস্কৃতিক শোভাযাত্ৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমি তেওঁৰ ওচৰত মহানৰ চৰণত চিৰকৃতজ্ঞ এয়া এতিয়া সকলো ছাত্ৰ ছাত্ৰী শোভাযাত্ৰাৰ পৰা আহি বিদ্যালয়ৰ প্ৰাংগণত আৰু এয়া আমাৰ মাতৃসকল এয়া ফটো ছেশ্যন চলি আছে। কি হ'ল তোমাৰ ফটো মাৰিছে তুমিতো বেষ্ট ষ্টৰিয়া এয়া আমি শোভাযাত্ৰাৰ পৰা আহি সকলোৱে প্ৰীতি ভোজ খাইছোঁ। আমি লগৰখিনি সকলোৱে ফটো মাৰি ল'লোঁ এই চেগতে আৰু এইজনী নয়না আৰু এয়া দাদা বাসকলৰ লগত এয়া মাহঁতৰ লগত এয়া মোৰ লগৰখিনি এয়া বাহঁতৰ লগত এয়া মোৰ মৰমৰ আচাৰ্য শৰ্মা আচাৰ্য আৰু প্ৰফুল্ল আচাৰ্য এয়া মোৰ মা আৰু এইটো মোৰ ভাইটি। আমি সকলো বহি আছোঁ। এয়া আমাৰ ৰূপমা বৰুৱা আচাৰ্যা এয়া আমি চাকি জ্বলাই আছোঁ। এয়া আমাৰ শেৱালী বৌমা কেনেকুৱা লাগিলে তোমাৰ আজি কোৱা? খুব ভাল লাগিলে। আজি আমাৰ বিদ্যালয়খনে 25টা বৰ্ষ অতিক্ৰম কৰিছে। প্ৰায় 8 বছৰ কাল এখন বিদ্যালয়ত পঢ়িছোঁ। এখন বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ।
আজি 25টা বছৰ সম্পূৰ্ণ হোৱাত আমি গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত সমবেত হৈছোঁহি পুৰণি স্মৃতিবিলাক আজি আকৌ ৰোমন্থন হৈছে সকলোকে লগ পাইছোঁ জ্যেষ্ঠ দাদা বাইদেউসকলক হওক সহপাঠীসকলক হওক বিভিন্নজনে বিভিন্ন কাৰ্যক্ৰমত আজিকালি জড়িত হৈ আছে আচাৰ্যসকলকো পুনৰ লগ পোৱাৰ এটা সৌভাগ্য ঘটিছে সকলোকে শুভকামনা জনাইছোঁ আৰু বিদ্যালয়খনৰ উত্তৰ কামনা কৰিছোঁ জয়ন্ত শংকৰদেৱ বিদ্যানিকেতন আজি 25 বছৰ বয়সত আমাৰ আৰম্ভণি হৈছে মানে অহা বছৰ আমাৰ 25 বছৰ কমপ্লিট হ'ব এই নিকেতনখনত বহুত গৌৰৱান্বিত তাৰমানে বহুত প্ৰাউড ফিল কৰিছোঁ আজি সকলো ভগৱানৰ কিবা ভাল কুশলে হৈ গ'ল নিকেতনখনি সদায় এনেকৈ থাকক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সহায় সহযোগ মৰম তাৰ কাৰণে সকলোকে ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ বিশেষ ক'বলগীয়া নাই দিনটো খুব ভালকৈ গ'ল খুব ভাল অনুভৱ ইমানেই ক'লোঁ ধন্যবাদ আমাৰ মৰমৰ অনিন্দ্য বায়ে গীত প্ৰদৰ্শন কৰিব
Bye.